খবৰ আপোনালোকৰ মই বিউটি আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো মোৰ চেনেললৈ আৰু এতিয়া আপোনালোকক মই দেখুৱাম আজি ভিডিঅ'টোত কচু পাতত দিয়া আৰু কচু ভাজি মানে মানকচু কয় আমাৰ বকো ইয়াতে মানকচু বুলি কয় আপোনালোকে কি কয় কমেন্ট কৰি জনাব আৰু দেখুৱাই আছো আপোনালোক কচুটোও দেখুৱাম গছডালৰ পৰা কাটি আনাটোও দেখুৱাম কিন্তু কমেন্ট কৰি জনাব আপুনি নামটো আমি ইয়াতে মানকচু বুলিয়ে কওঁ আশা কৰো নিশ্চয় ভাল পাব চাই আহকচোন আমাৰ ঘৰৰ পিছফালে আছে আৰু আপোনালোকে এইটো কচু কি কচু কয় মই মানকচু কওঁ আৰু এতিয়া মই মানকচু কাটি আছো এতিয়া মই কাটি ললো কচু আনি ললো আৰু এটা পিয়াজ ললো আৰু জলকীয়া ললো নহৰু ইমান নালাগে বেছ অলপ দিলে হৈ যাব এতিয়া মই ৰেডি কৰি আছো কচু হল কাটা হৈ গল আৰু লৈছো নহৰু কেইপিছমান জলকীয়া 4টা পিয়াজ এটা লৈছো এবাৰ থেতে ল'ব লাগিব তাৰ পিছত আমি জুইত বনাম এইটো কচু জুইত বনালে টেষ্টি হয় বেছি আপুনি গেছতো বনাব পাৰে আমি জুইত বনাম এতিয়া বনাই লৈছো আৰু কেৰাহীটো মই গৰম হ'ব দিছো গৰম হৈছে লোহাৰ কেৰাহী এতিয়া মই আদা নহৰুখিনি দি দিছো একদম অলপ দিলে হৈ যাব জলকীয়া পিয়াজ আৰু নহৰু ভাজি আছো কচুখিনি দি দিম এবাৰ আন্দাজ মতে নিমখ দিম দিছো অলপ হালধি দিম টাইম ভাজিলো ভাজি অলপ হৈ গল আপোনালোকে দেখিছে কিমান কাটিছিলো আৰু ভাজাৰ পিছত এতিয়া অকণমান হৈ গল এতিয়া কচু ভাজি আমাৰ হৈ গল আৰু আপুনি ভাতৰ লগত খাব পৰা হৈ গল কচু ভাজি দেখুৱালো আৰু আপোনালোকে কেনেকুৱা পালে প্লিজ কমেন্ট কৰি জনাব আৰু আপোনালোকেও বনাবলৈ চেষ্টা কৰিব এতিয়া মই কচু পাতত দিয়া বনাম চাই থাকক এতিয়া আমি কচু পাতত দিয়া খাম সেইটো কাৰণে মই আনিব গৈ আছো এতিয়া জংগলৰ মাজত এটা পাত মই বিচাৰি লম আৰু
আপোনালোকক দেখুৱাই আছোঁ জংঘলত সোমাইছোঁ দেই সাপ চাপ নোলালে ৰক্ষা বিচাৰি আছোঁ এইটো পালোঁ এটা পালোঁ কুমলীয়া পাতটো কচু সৰু মিহিকৈ কাটি লওঁ মিহিকৈ কাটি আছোঁ কাটিছোঁ মিহিকৈ কটাৰ পিছত জলকীয়া ল'লোঁ শুকান জলকীয়া লৈছোঁ কেঁচাটো দিলে ভাল নালাগে বেছি শুকানটো দিছোঁ শুকানটো সৰু সৰু পিচ কৰি কাটি লৈছোঁ পিচ কৰি কাটি লৈছোঁ তাৰপিছত নহৰু 4 পিচ লৈছোঁ মিহি কৰি কাটি দিওঁ নহৰু আদা দিব নালাগে আদা দিলে নহৰু দিব নালাগে এটা কৰিব লাগে এইটো মিহিকৈ কাটি ল'লোঁ তাৰপিছত নিজৰ আন্দাজ মতে নিমখ দিব লাগিব দি ল'লোঁ এতিয়া টপলা বান্ধিম
অলপ বস্তু আনিছিল অলপে হৈ গ'ল খান জলকীয়া খান জলকীয়া দিলে বেছি ভাল নালাগে কেঁচা জলকীয়া এতিয়া আমি তেল দিলোঁ এতিয়া এইখিনি আমি পিটিকি ল'ম নিমখ দি দিলোঁ আগতে আমি নিমখ দিছোঁ আমি কৰি ল'লোঁ এতিয়া আপুনি এনেকৈ বনাই খাব আৰু কেনেকুৱা পায় কমেণ্ট কৰি জনাব তো ভাজিও হ'ল কচু পাতত দিয়া হ'ল আপোনালোকে কেনেকুৱা পাইছে মোক কমেণ্ট কৰি জনাব আৰু প্লিজ আপোনালোকে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু নতুন ভিডিঅ' পাবলৈ ছাবস্ক্ৰাইব কৰিব